বিখ্যাত ইনভেন্টৰ টমাছ এডিছনে কৈছিল, জিনিয়াছ ইজ 1% ইনস্পাইৰেশ্যন এণ্ড 99% পাৰ্চপাইৰেশ্যন। অৰ্থাৎ জিনিয়াছ হৈছে 1% প্ৰেৰণা আৰু 99% ঘাম। সফলতা আৰু পৰিপূৰ্ণ জীৱনৰ বাবে হাৰ্ডৱৰ্ক ইম্পৰ্টেণ্ট বুলি সকলোৱে বিশ্বাস কৰে, যদিও মই এইটো বিশ্বাস কৰোঁ যে পৃথিৱীত পৰিৱৰ্তন আনিবলৈ গভীৰ প্ৰেৰণা আৰু দায়বদ্ধতাৰে নিজৰ মনক বৰাই পেলোৱাটো আৰু অধিক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। আপুনি জানে যে পৃথিৱীত যিমানবোৰ মানুহ জন্ম হৈছে, ইহঁত আনৰ জীৱন সমৃদ্ধ কৰাৰ ইচ্ছাৰ দ্বাৰা মটিভেটেড আৰু পৰিচালিত হৈছিল। যেতিয়া আপুনি সেই মহান মানুহসকলৰ জীৱন অধ্যয়ন কৰিব, তেতিয়া আপুনি আৱিষ্কাৰ কৰিব যে ইহঁতৰ এই ইচ্ছাবোৰ তেওঁলোকৰ বাবে প্ৰায় এক আৱেগ হৈ পৰিছিল, এক ইমোশ্যন হৈ পৰিছিল। এই ইচ্ছাবোৰে তেওঁলোকক ভক্ষণ কৰিছিল আৰু তেওঁলোকৰ মনৰ প্ৰতিটো কোষ দখল কৰিছিল। উদাহৰণস্বৰূপে, টমাছ এডিছনে নিজৰ কল্পনাৰ পৃথিৱীত দেখা সপোনবোৰ বাস্তৱত প্ৰকাশ কৰিবলৈ অনুপ্ৰাণিত হৈছিল আৰু সেই অনুপ্ৰেৰণাৰ বলতে তেওঁ কঠোৰতাৰ পৰা কঠোৰ পৰিশ্ৰম কৰিছিল। পলিঅ' ভেকচিন আৱিষ্কাৰ কৰা জন চাল্ক ভয়ংকৰ পলিঅ' বেমাৰৰ দুখত ভুগি থকা মানুহবোৰক সহায় কৰিবলৈ অনুপ্ৰাণিত হৈছিল, যাৰ দ্বাৰা তেওঁ সেই মহান কাম সম্ভৱ কৰি তুলিছিল। আৰু মহান নোবেল বঁটা বিজয়ী বিজ্ঞানী মেৰী কুৰী, যি ৰেডিয়াম আৱিষ্কাৰ কৰিছিল, তেওঁ মানৱ সেৱা কৰিব বিচাৰিছিল এই আৱিষ্কাৰৰ জৰিয়তে। আপুনি ইয়াত কেৱল জীৱিকা নিৰ্বাহৰ বাবে হোৱা নাই, আপুনি এই পৃথিৱীত জন্মগ্ৰহণ কৰিছে যাতে এই পৃথিৱীখনক অধিক বহলভাৱে, অধিক দৃষ্টিশক্তিৰ সৈতে আশা আৰু কৃতিত্বৰ মাইণ্ডছেট এটা লৈ জীয়াই থাকিব পাৰে। আপুনি ইয়াত পৃথিৱীখন সমৃদ্ধ কৰিবলৈ আহিছে, আৰু সেই কামটো যদি আপুনি পাহৰি যায় তেন্তে আপুনি নিজক দৰিদ্ৰ কৰি তুলিব। আপুনি নিজৰ জীৱনত কিমান অনুপ্ৰাণিত হৈছে, কিমান মটিভেটেড হৈছে নিজৰ লাইফক লৈ? ৰাতিপুৱা বিচনাৰ পৰা জঁপিয়াই উঠেনে শৰীৰৰ মাজেৰে শূন্যতাৰ ভাৱ এটাই বানপানীত বুৰাই ৰাখে আৰু বিচনাত কেৱল মাত্ৰ শুই থাকে? আপুনি যদি তেনে কৰে তেন্তে আপোনাৰ জীৱনত মটিভেশ্যনৰ অভাৱ আছে। আপোনাৰ প্ৰেৰণাৰ মাত্ৰা কম আছে। আপুনি জানেনে, প্ৰেৰণাহীন জীৱন সদায় দুখেৰে পাৰ হয়। প্ৰেৰণাইহে মানুহক জীৱনত সতেজতা আৰু সফলতা দুয়োটা আনিব পাৰে। আপুনি আজিৰ পৰা এটা কাম কৰক, এদিনত কমেও এটা ভাল আত্মস্বাৱলম্বিতাৰ কিতাপ পঢ়ক, ইউটিউবত ভাল এটা মটিভেশ্যনেল ভিডিঅ' চাওক, নাইবা আপুনি প্ৰশংসা কৰা, আপুনি পচন্দ কৰা কোনোবা এজন ব্যক্তিৰ বক্তৃতা শুনক, নাইবা আপোনাৰ ভাল লগা এজন মহান মানুহৰ জীৱনী অধ্যয়ন কৰক। আৰু আপুনি এনে মানুহৰ লগত সময় কটাবলৈ আৰম্ভ কৰক, যিসকল মানুহে নিজৰ জীৱনত যি কৰি আছে তাৰ প্ৰতি আৱেগিক আৰু জীৱনৰ পৰা আহৰণ কৰা সৰ্বোত্তম কাম কৰিবলৈ উৎসৰ্গিত হৈছে। যদি এনে কৰিবলৈ আৰম্ভ কৰে তেন্তে আপুনিও জীৱনক নতুন কৰাৰ পদক্ষেপ লাহে লাহে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিব। বন্ধুসকল, মই বাৰে বাৰে কওঁ, জীৱনটো ভাৰ্চুৱেল পৃথিৱীত ভাগ কৰে। আমাৰ চাৰিওফালৰ পৰিৱেশ সকলো ভাৰ্চুৱেল হয়। সেইবোৰে আমাক ভ্ৰম ৰাখিব বিচাৰে আৰু আমি নিজৰ টেলেণ্ট আৰু নিজৰ সপোনবোৰৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰোঁ। তাৰ পৰা মুক্ত হওক আৰু আপুনি আপোনাৰ প্ৰকৃত সপোন বিচাৰি পাওক। এয়াই মোৰ কামনা।